নমস্কাৰ, মই অমৰেশ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলত। বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বন্ধুসকল, আমি আগতে এটা ভিডিঅ'ত জনাইছোঁ যে আমি কৰ্মসূত্ৰে এতিয়া বৰ্তমান আমি উত্তৰ প্ৰদেশত আছোঁ। বৰ্তমান আমি যিখন ঠাইত আছোঁ সেই ঠাইখনত পানী এটা বহুত সমস্যা হয়, মানে খোৱা পানীটো বিশেষকৈ বহুত এটা সমস্যা। আমি ইয়াত য'ত আছোঁ তাত নল মানে খাবৰ মানে নলৰ পানী পোৱা যায়, কিন্তু পানীটো ইমান উপযোগী নহয়। তাত বহুত ধৰণৰ নিমখীয়া ভাৱ এটা আহে আৰু লগতে বহুত আইৰণ আছে। গতিকে আমি সেই পানীটো কেনেকৈ পৰিষ্কাৰ কৰি খাইছোঁ এই ভিডিঅ'টোত আপোনালোকক সেই তাৰ এটা পদ্ধতি দেখুৱাম, যিটো একেবাৰে চিম্পুল, অতি সহজ। এই পদ্ধতিটো আমি আগতে ঘৰত ব্যৱহাৰ কৰিছিলোঁ। চ' পলমকৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আমি এইটো বহুত নতুন পদ্ধতি বুলি ক'ব পাৰি, যিটো পদ্ধতিত আমি পানী আপোনাৰ পৰিষ্কাৰ কৰি সেৱন কৰি আছোঁ। চাওক, আমি ইয়াত বস্তু লৈছোঁ এটা আপোনাৰ 2 লিটাৰ এটা খালী বটল, অলপ বালি আছে আৰু লগত আছে ইয়াত শিলগুটি আৰু লগত আছে ইয়াত এঙাৰ। চ' আমি এইকেইটা সঁজুলি লৈ এই পানীটো আমি পৰিষ্কাৰ কৰি চাম, পৰিষ্কাৰ কৰি বস্তুটো খাম। এই ভিডিঅ'ত আপোনাক দেখুৱাম আমি কিদৰে পৰিষ্কাৰ কৰিম। প্ৰথমতে এই বটলটো যিটো এটা ল'ব, এই পিছ চাইডটো এইদৰে কাটি ল'ব লাগে। বটলটো আমি এইদৰে পিছ চাইডটো কাটি লৈছোঁ, লগতে আমি এই সাপটো এইদৰে কাটি লৈছোঁ। ইয়াৰ লগত এখন এতিয়া ফটাখিনি আমি ইয়াত যোগ কৰিম। বস্তুটো চাই লওক, এইদৰে বস্তুটো খুৱাই ল'ব ফটাখিনিখন, যিখন এখন আপোনাৰ গেঞ্জি কাপোৰ ল'ব পাৰে, হেৰি কৰিব পাৰে। তাৰপিছত এই বস্তুটো এনেকৈ বন্ধ কৰি দিব। এইটো আমি ভালদৰে বন্ধ কৰি লৈছোঁ। অলৰেডি হৈ গৈছে আমাৰ সঁজুলি তৈয়াৰ কৰা। ইয়াত পোনপ্ৰথমে আমি ইয়াত ভৰাম এতিয়া বালিখিনি। নেক্সট আমি ইয়াত দিম এতিয়া আপোনাৰ যিখিনি এঙাৰ হৈছে এঙাৰখিনি দিম। এতিয়া আমি তাৰ ওপৰত দিম শিলগুটি। অলৰেডি আমাৰ তৈয়াৰ হৈ গৈছে। এইটো হৈছে আমাৰ যিটো নলৰ পানী হয়, এই পানীটো আমি ইয়াত ঢালিম বৰ্তমান। আমি আন এটা প্লাষ্টিক বলৰ এইদৰে কাটি লৈছোঁ, যে আপোনালোকে দেখিবলৈ পাইছে কিদৰে কাটি লোৱা হৈছে। আৰু এইদৰে বস্তু ইয়াত থ'ম, আৰু যিটো আমি পানী ইয়াত ভৰাই থৈছিলোঁ সেই বস্তুটো ইয়াত ভালদৰে বহুৱাই দিম। এইদৰে ভালদৰে ইয়াত বহুৱাই দিম। আৰু আপোনালোকে দেখিবলৈ পাইছে পানী এইটো জুটুককৈ পৰি আছে। অলপ সময় লাগে বস্তুটো পানীটো ছাপ্লাই হওঁতে, কিন্তু যিটো পানী আহে এটা বহুত ভাল পৰিষ্কাৰ পানী আহে। আপোনালোকে ইয়াত দেখিবলৈ পাইছে কেনেকৈ পানী পৰি আছে। আৰু এইখিনি এইখনে আপোনালোকে কাম কৰিব পাৰে, যেতিয়া আপোনালোকে বালি আৰু শিল আৰু এঙাৰ এইকেইটা বস্তু আপোনালোকে যদি পৰিষ্কাৰকৈ ধুই লয়, তেতিয়া বস্তুটো বেছি সুবিধাজনক হয়। তেতিয়া মানে কি হয়, পানীটো বেছি পৰিষ্কাৰ আহিব। নহয়তো কেতিয়াবা কি হয়, আপোনাৰ যদি বালিখিনি আপুনি নুধুৱে বা শিলগুটিখিনি নুধুৱে, তেতিয়া পানীটো কি হয়, আপোনাৰ লেতেৰা হোৱাৰ চান্স থাকে। গতিকে পৰাপক্ষত আপোনালোকে চেষ্টা কৰিব বালি শিল আৰু এঙাৰ এইকেইটা ধুই ল'বলৈ বস্তুটো, তেতিয়া আপোনালোকৰ বস্তুটো কি হয়, পানীটো পৰিষ্কাৰ হ'ব। এয়া আপোনালোকে চাওক, আমাৰ পানী এটুটুটকৈ পৰি ইমানখিনি পাইছেহে। ইয়াত এটা ভাল পৰিষ্কাৰ পানী ওলাইছে, যিটো আপোনালোকে দেখিবলৈ পাইছে। একচুৱেলি কি হয়, আমি ইয়াত মানুহ 3জনহে আছোঁ, 3জনৰ কাৰণে এটা চাফিচিয়েণ্ট পানী হৈ যায়। আপুনি দিনটোত যদি এনেকুৱা 2-3টা বনাই আপোনালোকে যদি ৰাখি লয়, তেতিয়া চাফিচিয়েণ্ট আপোনাৰ দিনটো চলিবৰ কাৰণে পানী খাবৰ দিশত হৈ যায়। চ' এয়া আপোনালোকে চাওক পানী কিমানখিনি গোট খালে ইয়াত।
আপোনালোকক মই খাই দেখুৱাইছোঁ বহুত ভাল পানী ওলাইছে চ' গতিকে যদি আপোনালোকৰ যদি কেনেবা এনেকুৱা পৰিস্থিতিত পৰে তেতিয়া আপোনালোকে এইদৰে আপোনালোকে এই পদ্ধতিটো এপ্লাই কৰিব পাৰে বহুত এটা ভাল সহজ অতি সহজতে কৰিব পৰা যায় চ' কমেণ্ট কৰি জনাব ভিডিঅ'টো আমাৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব যাতে আমাৰ কোনো নটিফিকেশ্যন আপোনালোকে মিছ নকৰে চ' আজিলৈ ইমানেই নমস্কাৰ